मालूम नहीं होगा आपको। सर जुबिन गार्गर বাবে কোনটো ঠাইত বনাব কোকৰাঝাৰৰ স্মৃতি উদ্যানটো? এইটো বনাম জাগা আছে আমাৰ কোকৰাঝাৰতে হ'ব। হয় হয়, এইটো মই ৱেলকাম জনাইছোঁ CM ডাঙৰীয়াক। আৰু আমি যেনেকৈ কৈছে হলতা ডিপাৰ্টমেণ্টক আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেছটো কৰিছে, অলৰেডি উইড্ৰ কৰিছে বোধ। আৰু আমাৰ DC মহোদয়ক যিটো ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছিল এইটোও মানে উদ্যোগ কৰাৰ নিচিনা উদ্যোগ কৰিম বুলি কৈছোঁ। মুঠতে BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব। কিন্তু এটা কথা নকৰিলে ছাৰ, আপুনি যিটো ক'লে যে আপোনাৰ দিনত যিটো ষ্টেটাছ আছে নিয়মসকলৰ আগে পিছে মানে পাইলটৰ গাড়ী, সেই যিটো ষ্টেটাছ সেই ষ্টেটাছটো কিন্তু তেওঁ নকৰোঁ বুলি আছিলে ক'লে, কি ক'ব? নাই, সেইটো আমি আলোচনা কৰি আছোঁ। আমাৰ যিটো ষ্টেটাছ যিটো পাব লাগে বুলি আমি কৈছোঁ, এইটো আলোচনাৰ মাজেদি হ'ব। মুঠতে গোটেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা এইটো আগৰ নিচিনা হ'ব। বনাবতো যিটো কৈছে মই বনাব, কোকৰাঝাৰত বনাব, বাক্সাত বনাব, থামৰপুৰ হিচাপে বনাব, ওদালগুৰি। আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব। কমল বড়ো ডাঙৰীয়াই যিখিনি এপইণ্টমেণ্ট দিছিলে, কিছু ইলিগেল আছে, সেই ইলিগেলবিলাক কেঞ্চেল হ'ব, আকৌ আমি নতুন দিব। আজিৰ দিনত আছাম টাইপ ঘৰ বনাই নেকি? কোনে কৈছে আছাম টাইপ? মিডিয়াসকলৰ কাৰণে আছাম টাইপ ঘৰ বনোৱা যায়। বিল্ডিং হ'ব 5 লাখ। আপুনি যাৰ 5টা গেৰাণ্টি দিছিলে তাৰ পাঁচটা গেৰাণ্টি দিয়ে মাটিৰ ভাটা আৰু অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব। আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গেৰাণ্টি লয়, গৰীব দুখীয়াৰ কাৰণে গেৰাণ্টি লয়, সেইবিলাক গেৰাণ্টি আছে আমাৰ। আজিৰ পৰা আপুনি দায়িত্ব ল'লে ছাৰ, কিমান দিন পিছত আপোনাৰ মাটিৰ পট্টা দায়িত্ব দিয়া নাই, EMটো অহাকালি বা পৰহি ভিতৰত হ'ব। মাটিৰ পট্টা দিয়াটো 1 নম্বৰ প্ৰায়ৰিটি হিচাপত কাম কৰি যাম।